হেল্ল' দোস্ত ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বন্ধুসকল ভালে আছেনে আপোনালোক? আজি মই এটা ইম্পৰ্টেণ্ট কথা আপোনালোকৰ লগত আলোচনা কৰিম। ৰামায়ণৰ ৰাৱণৰ নামটো শুনিছে আপোনালোকে নিশ্চয়। ৰাৱণ মহাজ্ঞানী আছিল। যেতিয়া ভগৱান ৰামে ৰাৱণৰ নাভিত তীৰ মাৰি দিছিল আৰু ৰাৱণ মৰিবলৈ মাত্ৰ অলপ সময়হে বাকী আছিল, অলপ সময় পিছত ৰাৱণ মৰি যাব আৰু তেতিয়া ভগৱান ৰামে তেওঁৰ ভায়েক লক্ষ্মণক নিজেই কৈছিল, এটা মহাজ্ঞানী পৃথিৱীৰ পৰা নোহোৱা হৈ যাব, যা ৰাৱণৰ ওচৰলৈ ৰাৱণৰ পৰা অলপ জ্ঞান লৈ ল। ভগৱান ৰামে নিজৰ ভায়েক লক্ষ্মণক নিজেই পঠাইছিল ৰাৱণৰ পৰা জ্ঞান ল'বলৈ। তেনেহ'লে ভাবকচোন ৰাৱণ কিমান জ্ঞানী আছিল। আৰু আজি মই ভিডিঅ'টোত সেই ৰাৱণৰ বিষয়ে আৰু ৰাৱণৰ জীৱনৰ পৰা শিকিবলগীয়া 5টা কথা আলোচনা কৰিম। তো এই 5টা কথা কি জানিবৰ কাৰণে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, মহাজ্ঞানী ৰাৱণৰ পৰা এই 5টা কথা আমি শিকাটো আমাৰ কাৰণে বহুতেই প্ৰয়োজনীয়। কিহৰ কাৰণে? এই 5টা কথা যদি আমি শিকোঁ, আমি জীৱনত বহুত সফলো হ'ব পাৰিম আৰু জীৱনত বহুতো হ'বলগীয়া বিপদৰ পৰা আমি বাচিবও পাৰিম। কিন্তু এই 5টা কথা কোৱাৰ আগতে ভগৱান ৰামৰ পৰা শিকিবলগীয়া এটা কথা মই কৈ ল'ম, তাৰ পিছতহে ৰাৱণৰ পৰা শিকিবলগীয়া 5টা কথা ক'ম। যেতিয়া ৰাৱণ মৰাৰ সময়ত ভগৱান ৰামে তেওঁৰ ভায়েক লক্ষ্মণক কৈছিল, যা ৰাৱণৰ পৰা অলপ জ্ঞান লগৈ, তেতিয়া লক্ষ্মণে কৈছিল, মই ৰাৱণৰ পৰা কিয় জ্ঞান ল'ম, ৰাৱণটো আমাৰ শত্ৰু হয়। তেতিয়া ভগৱান ৰামে লক্ষ্মণক কৈছিল, যদি ভাল গুণ আৰু ভাল জ্ঞান শত্ৰুৰ থাকে, তেতিয়া সেই শত্ৰুৰো সেই ভাল জ্ঞান আৰু ভাল গুণটোক সন্মান কৰিব লাগে। এইটো হ'ল ভগৱান ৰামৰ পৰা শিকিবলগীয়া প্ৰথম কথাটো। এতিয়া ৰাৱণৰ পৰা শিকিবলগীয়া 5টা কথা মই আপোনালোকক কৈ আছোঁ। মহাজ্ঞানী ৰাৱণৰ পৰা আমি শিকিবলগীয়া প্ৰথম কথাটো হ'ল, জীৱনত আমি যিমানেই সফল হওঁ, যিমানেই ছাকচেছফুল হওঁ, যিমানেই শক্তি অৰ্জন কৰোঁ, কেতিয়াও নিজৰ সফলতাক লৈ, নিজৰ শক্তিক লৈ অহংকাৰ কৰিব নালাগে। যদি আমি অহংকাৰ কৰোঁ, সেই অহংকাৰেই এদিন আমাৰ ধ্বংসৰ কাৰণ বা আমাৰ বিনাশৰ কাৰণ হ'ব পাৰে। এইটো হৈছে মহাজ্ঞানী ৰাৱণৰ পৰা শিকিবলগীয়া আমাৰ প্ৰথম কথাটো। ৰাৱণৰ পৰা আমি শিকিবলগীয়া 2 নম্বৰ কথাটো হ'ল, ৰাৱণে ভগৱান ব্ৰহ্মাৰ পৰা বৰদান খুজিছিল যে মোক বানৰ আৰু মানুহৰ বাহিৰে কোনো মাৰিব নোৱাৰে যাতে। কাৰণ ৰাৱণে বানৰ আৰু মানুহক বহুত তুচ্ছ বুলি ভাবিছিল, বহুত দুৰ্বল বুলি ভাবিছিল। আৰু এদিন ভগৱান বিষ্ণুৱে মানুহৰ অৱতাৰ লৈ পেলাই আৰু বানৰ সৈনিকৰ লগত মিলি পেলাই ৰাৱণৰ বধ কৰিলে। তাৰ পৰা আমি এইটোৱে বুজি পালোঁ যে কেতিয়াও কোনো মানুহক বা কোনো শত্ৰুক দুৰ্বল বুলি বা কমজোৰ বুলি ভাবিব নালাগে। ৰাৱণৰ পৰা আমি শিকিবলগীয়া 3 নম্বৰ কথাটো হ'ল, ৰাৱণে মৰাৰ আগমুহূৰ্তত ভগৱান ৰামৰ ভায়েক লক্ষ্মণক কৈছিল, শুভ কাম কৰোঁতে, ভাল কাম কৰোঁতে কেতিয়াও দেৰি কৰিব নালাগে, যিমান পাৰি সোনকালে ভাল কামটো কৰি দিব লাগে। আৰু বেয়া কাম যদি মনলৈ আহে কৰিম বুলি, বেয়া কামটো যিমান পাৰি তিমান পিছুৱাব লাগে। কালি কৰিম, পৰহি কৰিম, এনেকৈ পিছুৱাব লাগে। এইটো কৈছিল ভগৱান ৰামৰ ভায়েক লক্ষ্মণক ৰাৱণে। ৰাৱণৰ পৰা আমি শিকিবলগীয়া 4 নম্বৰ কথাটো হ'ল, ৰাৱণে মৰাৰ আগমুহূৰ্তত লক্ষ্মণক কৈছিল, জীৱনত নিজৰ মানুহ লগত থকাটো বহুতেই প্ৰয়োজনীয়, বহুতেই ইম্পৰ্টেণ্ট। কাৰণ ৰামৰ লগত লক্ষ্মণ আছিল কাৰণে আৰু চবেই ৰামক সহায় সহযোগিতা কৰিলে কাৰণে আজি ৰাম যুদ্ধত জিকি গ'ল। কিন্তু মোৰ নিজৰ ভাই বিভীষণে মোক এৰি থৈ গুচি গ'ল, সেইটো কাৰণে মই আজি হাৰিবলগীয়া হ'ল। ৰাৱণৰ পৰা শিকিবলগীয়া 5 নম্বৰ আৰু অন্তিম কথাটো হ'ল, আপোনাৰ জীৱনৰ যি ৰহস্য আছে, যি গুপ্ত কথা আছে, সেই গুপ্ত কথা আপুনি কাকো নক'ব, নিজৰ মাজতে ৰাখি থ'ব। নিজৰ ঘৈণীয়েক, নিজৰ ভাই ককাই, নিজৰ বন্ধুকো নক'ব। কাৰণ ৰাৱণে নিজৰ গুপ্ত কথা বিভীষণক ক'লে আৰু বিভীষণে গৈ পেলাই ৰামক কৈ দিলে যে নাভিত মাৰিলেহে ৰাৱণ মৰিব, আৰু ৰামে নাভিত মাৰি ৰাৱণৰ বধ কৰিলে। সেইটো কাৰণে নিজৰ গুপ্ত কথা জীৱনত কাকো ক'ব নালাগে। এইটো হ'ল ৰাৱণৰ জীৱনৰ পৰা শিকিবলগীয়া অন্তিম আৰু 5 নম্বৰ কথা। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু নেক্সট মই এটা সুন্দৰ টপিকৰ সৈতে সোনকালে আহি আছোঁ। এতিয়ালৈ বাই বাই।